মনৰ ভাৱ সুন্দৰকৈ বুজাই ক'ব পৰাটোৱে হৈছে কথা কোৱাৰ কৌশল। যিবিলাক মানুহে সুন্দৰকৈ কথা ক'ব পাৰে তেওঁলোকে আনৰ প্ৰিয়ভাজন হৈ সমাজত জনপ্ৰিয়তা লাভ কৰিব পাৰে। যিকোনো কথা কওঁতে কিছুমান সাধাৰণ কথা বিশেষ গুৰুত্ব দিয়া অতি প্ৰয়োজন। ১ নম্বৰ হৈছে কথা কওঁতে কেতিয়াও গুমুঠা হৈ থাকিব নালাগে। ২ নম্বৰ সদায় হাঁহি মুখেৰে কথা ক'লে কওঁতাৰ মুখমণ্ডল উজ্জ্বল হয় আৰু দেখিবলৈ ধুনীয়া হয়। ৩ নম্বৰ কথা কওঁতে খুব খৰকৈ ক'ব নালাগে। শব্দ আৰু মাত অৰ্থাৎ উচ্চাৰণ স্পষ্ট হ'ব লাগে। ৪ নম্বৰ প্ৰয়োজনতকৈ বেছি কথা ক'ব নালাগে। কম শব্দ প্ৰয়োগ কৰি বুজাব চেষ্টা কৰিব লাগে। ৫ নম্বৰ খং কৰি কথা ক'লে সকলোৰে অপ্ৰিয় হ'ব লগা হয় আৰু মুখমণ্ডলৰ সৌন্দৰ্য ম্লান পৰে। ৬ নম্বৰ আত্মবিশ্বাসেৰে কথা ক'ব লাগে। নিজৰ জ্ঞানৰ পৰিসৰ ভিতৰতহে কথা ক'ব লাগে। নজনা কথাত অকাৰণে কেতিয়াও মাত মাতিব নালাগে। ৭ নম্বৰ কাক কেতিয়া কেনেকৈ কি কথা ক'ব লাগে সেই বিষয়ে সচেতন থাকিব লাগে। স্থান কাল পাত্ৰ অনুযায়ীহে কথা ক'বলৈ চেষ্টা কৰিব লাগে। ৮ নম্বৰ যাৰ লগত কথা পতা হয় তেওঁৰ মুখলৈ বা চকুলৈ চাইহে কথা ক'ব লাগে। ৯ নম্বৰ কথা কওঁতে মাত শুৱলা হ'ব লাগে। ১০ নম্বৰ কথা কেৱল নিজেই কৈ নাথাকি শ্ৰোতাকো ক'বলৈ দিব লাগে বা বিষয়বস্তুৰ অংশ গ্ৰহণ কৰিবলৈ দিয়া উচিত। এই নিয়মবোৰ ভালদৰে মানি চলিলে আপুনিও নিঃসন্দেহে সকলোৰে প্ৰিয়ভাজন হৈ থাকিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।